हेलो गाइस व्हाट्सएप की खबर সকলোৰে আশা কৰোঁ নিশ্চয় সকলো ভালে কুশলে আছে বহুত দিনৰ মূৰত ৰেচিপি শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ বহুত দিন নহয় একচুৱেলি মাজতে 4-5 দিনমান কৰা নাছিলোঁ আৰু অকণমান আজি মাটন আনিছোঁ আচলতে মই বাহিৰত মাটনটো একেবাৰে খাব নোৱাৰোঁ আৰু আপোনালোকে কমেণ্টত জনাবচোন কাৰ কাৰ এইটো প্ৰব্লেম আছে মই মানে বাহিৰত বনোৱা বা ৰেষ্টুৰেণ্টত বনোৱা মানে কোনোবাই ঘৰত বনোৱাটো খাব পাৰে বাট ৰেষ্টুৰেণ্ট হওক বিয়া হওক তেনেকুৱা বনোৱা মাটনটো মই খাব নোৱাৰোঁ আচলতে মই ঘৰত বনোৱাটোৱে পাৰোঁ তেনেকৈ আৰু আজি মই অকণমান মাটন বনাবলৈ ওলাইছোঁ আৰু একেবাৰে চিম্পল ৰেচিপি পিঁয়াজ লাগিব আমাক মই দিম অকণমান টমেটো কাটি লৈছোঁ আলু দিম মই ডাঙৰ চাইজৰ এটা লৈছোঁ তই ডাঙৰ চাইজ এইখিনি মই দিম আৰু অকণমান লৈছোঁ আদা নহৰু আৰু এই মাংসটো মই অলপ মেৰিনেট কৰিছোঁ মেৰিনেশ্যনত মই দিছোঁ নিমখ হালধি জিৰা গুড়ি ধনিয়া গুড়ি আৰু এয়া যে মই আপোনালোকক খানাত দেখাওঁ এইটো একেই হৈছে দেই একেবাৰে এইটোত আচলতে একো নাই জানেনে গোটা জিৰা অকণমান গোটা ধনিয়া তাৰপিছত জালুক শুকান জলকীয়া কেইটামান গোটেইখিনি ৰ'ষ্ট কৰি মানে মই পিচি লওঁ সেইটোৱে মোৰ মানে চিক্ৰেট আছে আলুখিনি ফাৰ্ষ্ট ফ্ৰাই কৰি লওঁ বিকজ আলুখিনি যাতে একেবাৰে ভাঙি নাযায় মানে একেবাৰে অলপটো ভাঙি খাব নোৱাৰোঁ আলুখিনি ফ্ৰাই কৰি লওঁ আজি মই দৈ চৈ ব্যৱহাৰ কৰা নাই একেবাৰে চিম্পল অসমীয়া ৰেচিপি বনাম সেইটো কাৰণে আৰু এয়া মানে দৈ সেইকাৰণে ব্যৱহাৰ কৰিলে অমিতা দিম যিহেতু চ' মই তেলখিনি গৰম হৈ লওক তাৰপিছত এয়া মোৰ আলুখিনি ৰঙচুৱাকৈ ফ্ৰাই হৈ গ'ল এতিয়া মই নমাই ল'ম তাৰপিছত তেলত অকণমান চেনি দিলোঁ মই দেখাই আছোঁ বাৰু আপোনালোকক চাই থাকক এয়া মোৰ তেল আৰু অকণমান এড কৰি দিলোঁ গৰম হৈ গ'লে অকণমান দিম চেনি জাষ্ট অকণমানে তাৰপিছত মই দিম দালচেনি ধুনীয়া গোন্ধ আহিছে চেনি দালচেনি তেজপাতৰ শুকান জলকীয়া এনেকুৱা দুটা দি দিম তাৰপিছত এইখিনি দিয়াৰ পিছতে মই পিঁয়াজ দি দিম পিঁয়াজ মই 3টা পিঁয়াজ দিছোঁ ডাঙৰ ডাঙৰ পিঁয়াজখিনি অকণমান ৰঙচুৱাকৈ ফ্ৰাই কৰি লওঁ তাৰপিছত লগ পাই আছোঁ পিঁয়াজ যে দেখিছে পিঁয়াজখিনি একদম কালাৰটো আপোনালোকে দেখিছেনে মন কৰিছেনে কালাৰটো মানে চেনিখিনি দালচেনিখিনি মিক্স হৈ একেবাৰে কেৰামেলাইজ হৈ গৈছে ন তেলখিনি চ' বৰ ধুনীয়া কালাৰ আহি গৈছে এতিয়া মই পিঁয়াজখিনি নমাই ল'ম এই যে মাংসখিনি মই যে ক'লোঁ পিঁয়াজখিনি নমাই ল'ম জাষ্ট মানে গোটেইখিনি নহয় পিঁয়াজখিনি দেখাই দিছোঁ আপোনালোকক এইখিনি পিঁয়াজ আকৌ এইবাৰ মই মিক্স কৰি ল'ম আচলতে পিঁয়াজখিনি মাংসৰ লগত মিক্স কৰি মই একচুৱেলি আকৌ তাতে দি দিম তাৰপিছত এইবাৰ মই দিম ইয়াতে সময় ফ্ৰাই কৰি তাৰপিছত মই এতিয়া মই মাংসখিনি দি ল'লোঁ এয়া ফ্ৰাই কৰিম মাংসখিনি দি ল'লোঁ আৰু যে মোৰ যে কি ভুল হৈ গ'ল জানেনে মই মাংসখিনি দিয়াৰ আগতে আদা নহৰু জলকীয়া পেষ্টটো বনাই থৈ দিছিলোঁ যে দিম বুলি ভাবিছোঁ একো কথা নাই আপোনালোকে পিছতো দিব পাৰে ত' মই এতিয়া আদা নহৰু পেষ্টখিনি দি লওঁ সেয়া আদা নহৰু জলকীয়া পেষ্ট মই নহৰু মই 2টা আদা অকণমানি আৰু জলকীয়া প্ৰায় 5টামান জলকীয়া লৈছোঁ জলকীয়া মই একচুৱেলি ইয়াতে আকৌ কাটি দিম 5টা জলকীয়া দিছোঁ আৰু মই আপোনালোকক কৈ থাকিলোঁ যে ৰেড মিট হ'লে মানে মই নহৰুটো বেছিকৈ ইউজ কৰোঁ মই যিকোনো ৰেড মিটত বা আচলতে মই নহৰুটো আচলতে বেছিয়ে খাওঁ জানেনে আপোনালোকে ক'বচোন কোনে কেনেকৈ খায় নহৰুটো ফ্ৰাই কৰি লওঁ তাৰপিছত ঢাকনি মাৰি থৈ দিম বাৰু এতিয়া অকণমান ফ্ৰাই কৰি লওঁ মাংসৰ পৰা তেনেকৈ তেল ওলাই গৈছে পূৰা চ' মই 5ৰ পৰা 7 মিনিটমান ফ্ৰাই কৰিলোঁ দেই তাৰপিছত এনেকৈ পূৰা মাংসৰো তেল ওলাইছে আৰু এক্সট্ৰা তেলটো আছেই বাৰু এতিয়া মই ঢাকনি দি থ'ম জাষ্ট অকণমান মই পানী দিম জাষ্ট মই ইমানখিনি পানী দিছোঁ মছলাটো একেবাৰে লাগি নাযাবলৈ এতিয়া মই ঢাকনি দি থ'ম আৰু একেবাৰে ল' ফ্লেমত দি থৈ দিম ঢাকনি মাৰি মই 10ৰ পৰা 15 মিনিট ৰাখিম এয়া মোৰ ফ'কাছ লোৱা নাই একেবাৰে ৰ'ব দেই মোৰ 15 মিনিটৰ বেছিয়ে হৈ গ'ল অলপ এটা চাই থাকোঁতে এতিয়া এয়া মই অকণমান পানী দি ল'লোঁ মানে 15 মিনিট অকণমান বেছি হৈ গৈছিল চ' পানী দি ল'লোঁ এতিয়া মই দিম আলুখিনি আলুখিনি দি লওঁ দেই
এয়া পানী দিলোঁ, তাৰপিছত মই মানে জলকীয়া দিম বুলি কৈছিলোঁ যে জলকীয়া দিব মন নগ'ল, ভোট জলকীয়া দিব মন গ'ল। এয়া ভোট জলকীয়া অলপমান দিছোঁ, ইলাইচি এটা দি দিলোঁ, দেখাবলৈ পাহৰি গ'লোঁ। অকণমান এনেই জাষ্ট খুন্দনাতে পিহা এটা মাৰি দি দিলোঁ। আৰু এতিয়া মই দিম অমিতা দিছোঁ যিহেতু, চ' জালুকটো অকণমান দিবই লাগিব আৰু তাতে মাটন অকণমান দি জালুক নপৰে যে সেয়া এইখিনিয়ে মই জালুক দি ল'লোঁ। তাৰপিছত এতিয়া পকপকাই উতলি লওক, তাৰপিছত আপোনালোকক লগ পায় উতলি আছে আৰু মই আচলতে ইমান গ্ৰেভি কৰা মাটনটো দেখিছেনে বাৰু, এনেকুৱা হেৰি হৈ গৈছে, লেয়াৰ পৰি গৈছে মানে একদম। আৰু এয়া জলদি খাব মন গৈছে আৰু মাটনটো একেবাৰে মানে পূৰা মই টেষ্ট কৰি চাইছোঁ, পূৰা গলি গৈছে একদম, মানে ভালকৈ সিজিছে আৰু একদম ৱেল কুকড মানে। চ' এতিয়া বাঢ়ি লওঁ। গৰম গৰম একদম পৰি আছে, দেখিছেনে? বাঢ়িও তাৰপিছত পাইছোঁ